Hello everyone, welcome back to my channel Livi and You. নমস্কাৰ মই নিকিতা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। তো মই আজি আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰিবলৈ ওলাইছো আৰু ৰেচিপিটোৰ নাম হৈছে চিকেন বাৰবিকিউ আৰু বহুত সহজ পদ্ধতিৰে ঘৰতে ইজিলি বনাব পাৰিব। মই ভিডিওটো স্টেপ বাই স্টেপ দেখাই যাম, আপোনালোকে শেষলৈকে চাই থাকিব আৰু আশা কৰিছো ভিডিওটোত মৰম দিব বুলি। তেনেহলে বলকচোন কেনেদৰে বনাই আমি চাও। এতিয়া মই আলৈছো 1 কেজি চিকেন, তাতে দিছো অকমান দৈ, আদা নহৰু পেষ্ট আৰু হালধি। সোৱাদ অনুযায়ী নিমখ দিয়া হ'ব আৰু এতিয়া ইয়াত দিছো আপোনাৰ তন্দুৰী মছলা আৰু এয়া দিছো মই গৰম মছলা। এতিয়া আপোনাৰ অকমান দিছো আপোনাৰ ব্লেক পেপাৰ আৰু এয়া হৈছে অৰ্গেনিক মাষ্টাৰ্ড অইল। এতিয়া এই গোটেইখিনি আমি ধুনীয়া দৰে আপোনাৰ মিক্স কৰিম। এতিয়া এনেদৰে আপোনাৰ গোটেইখিনি পৰ্চনত সোমাই যোৱাকে আপোনাৰ মিক্স কৰিব লাগিব। এনেদৰে অকমান টাইম মিক্সিং কৰি থাকিব লাগিব। এতিয়া মই ইয়াত এড কৰিছো আপোনাৰ ফুড কালাৰ আৰু ফুড কালাৰ এড কৰাৰ পিছত এইখিনি মিক্সিং কৰিব লাগিব। এতিয়া মিক্সিং কৰি আছো, হৈ যাব আৰু এতিয়া মই কাটিব লৈছো কেপচিকাম আৰু পিয়াজ। পিয়াজ আৰু কেপচিকাম কাটি হৈ গ'ল। পিয়াজটো আৰু কেপচিকামটো আপোনাৰ এইটো শেপত কাটিব লাগিব, মই দেখাই দিছো। এতিয়া এইখিনি মই চিকেনখিনি দি দিছো আৰু ধুনীয়া দৰে এইখিনি মই মিক্সিং কৰিম। এতিয়া 3 ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ ফ্ৰিজত থৈ দিলো। এতিয়া এয়া চাওক, আমাৰ চিকেন বাৰবিকিউ ৰেডি হৈ গ'ল। কি ধুনীয়া কালাৰ আহিছে আৰু এনেদৰে ঘৰত বনাই খালে হেলদিও হয়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া চাওক চিকেন বাৰবিকিউ আৰু খাবলৈ কিছু টেষ্টি হৈছিলে। তো গাইজ মই আপোনালোকক চিকেন বাৰবিকিউৰ ৰেচিপিটো দেখালোঁ। কেনেকুৱানো লাগিছে কমেণ্টত জনাব আৰু আজি ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানখিনিয়ে থাকিলে, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে
বাই বাই।